হয় অসম চৰকাৰৰ অধীনত প্ৰতিটো সমষ্টি 126টা সমষ্টিত স্বাস্থ্যসেৱা বিনামূলীয়া স্বাস্থ্য শিবিৰ একদিনীয়া আৰম্ভ হৈছে আৰু সেই হিচাপে তামোলপুৰতো আজি আৰম্ভ হৈছে। গতিকে সেই চেগতে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তামোলপুৰবাসীৰ হৈ ধন্যবাদ জনাইছোঁ সেই বিশেষ পদক্ষেপ লোৱাৰ বাবে। কাৰণ আজি বহু গাৰ্জেনে নিজৰ ল'ৰা ছোৱালী কোনটো ৰোগত ভুগি আছে সেইটো বিশেষকৈ নাজানে, কিন্তু এনেকুৱা স্বাস্থ্য শিবিৰে আমাৰ গাৰ্জেনসকলক মা দেউতাক সজাগতা আনাৰ লগতে আমাৰ ল'ৰা ছোৱালীক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু ইয়াত আজি 0ৰ পৰা 18 ইয়াৰ্ছত লাগি 50টা ৰোগৰ ইয়াত যিহেতু ডক্টৰ আহিছে, ডক্টৰবিলাক চাব। লগতে যি আমাৰ ৰোগীসকল আছে বা যিসকলে ইয়াত স্বাস্থ্য দেখাব আহিছে তেখেতসকলক ইয়াত এন্ট্ৰি কৰা হৈছে, যাতে ভৱিষ্যতত সেই ল'ৰা ছোৱালীক যাতে কিবা এটা বিশেষ তেনেকুৱা বেমাৰ দেখা দিলে যাতে তেখেতসকলক চাই ডাইৰেক্টলি ট্ৰিটমেণ্ট কৰিব পাৰোঁ বিভিন্ন চৰকাৰী মেডিকেলৰ পৰা। ইয়াৰ কাৰণেও সেইটো ব্যৱস্থা কৰা হৈছে। আৰু চৰকাৰী আঁচনিবিলাকৰ জৰিয়তে যি আমাৰ স্বাস্থ্যৰ যিবিলাক আঁচনি আছে সেই আঁচনিৰ জৰিয়তে চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়া যি স্বাস্থ্য সেৱা আগবঢ়োৱাৰ যি আমাৰ প্ৰতিশ্ৰুতি আছে সেই হিচাপে ইয়াত মই পৰৱৰ্তী সময়তো একে থাকিব বুলি মই আশা ৰাখিছোঁ। আৰু আজি সঁচাকৈ মোৰ সমষ্টিত তামোলপুৰ সমষ্টিত ৰাইজৰ ইমান সমাগম আৰু ৰাইজে সেই ফ্ৰী স্বাস্থ্য সেৱা ইয়াত নিজৰ ল'ৰা ছোৱালীক লৈ আহিছে, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু মই সেই স্বাস্থ্য শিবিৰৰ কাৰণে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক মই অশেষ ধন্যবাদ জনাইছোঁ। বাক্সা আৰু তামোলপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক হিচাপে কাম কৰি আছোঁ। আজি আমি অসম চৰকাৰৰ সুচুৰা সেতু উপলক্ষে বাক্সা আৰু তামোলপুৰ ডিষ্ট্ৰিক্টত আমি মেগা স্বাস্থ্য মেলা আয়োজন কৰিছোঁ। এই উপলক্ষে আমি তামোলপুৰ কমাৰ্চ কলেজৰ ফিল্ডত বা প্লেগ্ৰাউণ্ডত আমি মেগা স্বাস্থ্য মেলা আয়োজন কৰিছোঁ। এই উপলক্ষে আমি 18 বছৰৰ তলৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনি আমি স্ক্ৰিনিং কৰাম আৰু সেই ল'ৰা ছোৱালীখিনি কেনেকুৱা হয় 50টা মাৰাত্মক বেমাৰৰ পৰা যাতে আমি স্ক্ৰিনিং কৰি তেখেতসকলক ভৱিষ্যতে সুস্বাস্থ্যৱান কৰি তুলিব পাৰোঁ, তাৰ কাৰণে আমি এই মেগা স্বাস্থ্য মেলাটো আয়োজন কৰিছোঁ। 50টা বেমাৰৰ ভিতৰত হৈছে যেনে কাণৰ বেমাৰ, চকুৰ বেমাৰ, ঠিক সেনেকৈ ডায়েবেটিছ, তেনেকুৱা ধৰক হাৰ্টৰ কিছুমান কনজেনেটেল যিবিলাক বেমাৰ নেকি এডাল্টত ভাল কৰিব নোৱাৰে। যদি আমি 18 বছৰ তলৰ বয়সৰ সময়তে যদি আমি স্ক্ৰিনিং কৰি ইনভেষ্টিগেশ্যন কৰি ডায়েগন'চিছ কৰিব, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীবিলাকে ভৱিষ্যত দিনত সুস্থভাৱে তেওঁলোকে জীৱন যাপন কৰিব পাৰিব। আৰু সেই উপলক্ষে আমাৰ এই স্বাস্থ্য মেলাত এই বেমাৰকেইটা স্ক্ৰিনিং কৰি আমি ইয়াত বিনামূলীয়াভাৱে ট্ৰিটমেণ্ট কৰি আমি চিকিৎসা কৰিম। আৰু যিখিনি আমি বেমাৰীক আমি ৰেফাৰ কৰিব লাগিব সেইখিনি ৰেফাৰ আমি ক'ত কৰিম, অসমৰ ভিতৰত থকা মেডিকেল কলেজলৈ ৰেফাৰ কৰিম। আৰু সেই মেডিকেল কলেজত যদি প্ৰপাৰ ট্ৰিটমেণ্ট হয় তেতিয়া ভাল কথা, আৰু যদি কিছুমান চিকিৎসা তাত নহয় তেতিয়াহ'লে আমি অসমৰ বাহিৰৰ ভাল চিকিৎসা ক্ষেত্ৰত বা চিকিৎসা হস্পিটেলত তেখেতসকলক ৰেফাৰ কৰি বিনামূলীয়াভাৱে আমি চিকিৎসা কৰাৰ কাৰণে আমি প্ৰয়াস কৰিম। আৰু এইখিনি আমাৰ তেখেতসকলৰ ওপৰত ফ'ল' আপ থাকিব। আৰু সেইটো কাৰণত আজি আমাৰ এই হেল্থ মেলাটো আয়োজন কৰিছোঁ। গতিকে আমি সমূহ ৰাইজক, তামোলপুৰ জিলাৰ সমূহ ৰাইজক আমি আহ্বান কৰিছোঁ তেখেতসকলে এই স্বাস্থ্য মেলাৰ সুযোগ গ্ৰহণ কৰি তেখেতসকলৰ ল'ৰা ছোৱালীখিনিক সুস্বাস্থ্যভাৱে যাতে গঢ়ি তুলিব পাৰে, আমি তাৰ কাৰণে তামোলপুৰ জিলাবাসীৰ ৰাইজক আমি আহ্বান জনাইছোঁ। আৰু আজিৰ এই মেগা স্বাস্থ্য কেম্পৰ উদ্দেশ্য হৈছে এইখিনি। এই মেগা স্বাস্থ্য কেম্প আমাৰ সন্মানীয় অতিথি MLA ছাৰ জলেদ্ৰ ছাৰ আহিছে, আমাৰ প্ৰশাসনৰ ফালৰ পৰা ADC ছাৰ আহিছে, এছিষ্টেণ্ট কমিছনাৰসকল আহিছে, আৰু MCLA লক্ষী দাস ছাৰ আহিছে। সমূহ ব্যক্তিসকল আহি আমাক যিখিনি উৎসাহ উদ্দীপনা তেখেতসকল, তাৰ কাৰণে আমি তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ সাংবাদিকসকলে, মিডিয়াসকলে আমাৰ যিখিনি ভূমিকা পালন কৰিছে আমাৰ এই স্বাস্থ্য কেম্পৰ প্ৰসাৰণ হোৱা যিখিনি তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু স্থানীয় বুদ্ধিজীৱী, স্থানীয় ব্যক্তিসকলকো আমি এই কাৰণে ধন্যবাদ। তেখেতসকলে আমাক বিভিন্ন ধৰণে, বিশেষকৈ মিডিয়াই আমাক বিভিন্ন ধৰণে সহায় কৰাৰ কাৰণে তেখেতক অশেষ মোৰ জিলা স্বাস্থ্যৰ ফালৰ পৰা আমি তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ।